এয়া হৈছে এৰী যোৰা ঠাণ্ডা দিনত পিন্ধিব পৰা এযোৰ খুব ধুনীয়া কাপোৰ। এতিয়া বৰ্তমান এনেকুৱা ধৰণৰ এৰী যোৰা বনাই থকা হৈছে। কেইবাগৰাকী বাইদেৱে মোক সুধি আছিলে কটন কেঁচাপাত পাম নেকি বুলি। বৰ্তমান বনাই থকা হৈছে, এতিয়ালৈকে কাপোৰ ওলোৱাগৈ নাই। এতিয়া বৰ্তমান এৰী বোৱা হৈছে। এনেধৰণৰ এৰী কাপোৰ অলপ ষ্টকত আছে, কাৰোবাৰ প্ৰয়োজন হ'লে আমাক কণ্টেক্ট কৰিব পাৰিব। আমাৰ কণ্টেক্ট নম্বৰ হৈছে 6002517293। কাৰোবাৰ প্ৰয়োজন হ'লে আমাক কণ্টেক্ট কৰিব পাৰিব। বৰ্তমান এতিয়া এনেধৰণৰ এৰী যোৰা বনাই থকা হৈছে। ঠাণ্ডা দিনত পিন্ধিব পৰা এযোৰ খুব ধুনীয়া যোৰা। বহল আহল খুব ধুনীয়া, এনেধৰণে মিনা কৰা হ'ব যোৰা কেইযোৰ। যিকোনো ধৰণৰ ডিজাইন বনাই দিয়া হয়, আৰু ডিজাইন দিলেই বনাই দিয়া হয় কেনেকুৱা ধৰণৰ ডিজাইন লাগে। আৰু কাৰোবাৰ প্ৰয়োজন হ'লে আমাক কণ্টেক্ট কৰিব পাৰিব। বৰ্তমান এতিয়া এনেধৰণৰ এৰী যোৰা বনাই থকা হৈছে।